গাইস খারবিতে আপনার বিখ্যাত কীভাবে জানে সবজির কারণে নয়। আর গাইস আমি গণেশ ভালোর কারণে বিস্কুট কিনে নিল কেমন বিস্কুট দিকা আর গাইস সিমেন্ট গরম ঠান্ডা তো খাইল কিন্তু না এটি সিমেন্ট দেখা থাকার আজি আমি যাই আছো ফুলবাগ গেলে মহল দেখেন বলক আমি এই মহল দেখা। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना। हेलो गाइस আমি গাড়ি তেল ভরে লাও আমি তেল নলি গাড়ি কিনতে চলছি তেল ভরে লাও আর গাইস আমি আইবেলো সিপা যার আপনার দেখছি না রাস্তার অবস্থা আমি আইবেলো আপনার খাৰুপেটীয়া আর আমার খাৰুপেটীয়াত সবজিবিলাক চাম সবজিবিলাক কেনেকৈ হেৰি কৰে আপোনালোকক দেখাম হলো আপোনালোকে দেখছে খাৰুপেটীয়া এইগিলাখান সবজি এই চাওক আৰু এইগিলা মানুহ দেখছি না আপোনালোকে ভাবে এৰে সবজি আমাক কম দামত লাগে এইগিলা সাৰ মাৰিছে দেখছি না এই চাওক এই চাওক এইগিলা সবজি এই সাৰৰ মিচিং হাতত আৰু সাৰ মাৰি আছে এইবিলাক দেখিছেনে এই চাওক জুম কৰি দিছোঁ গাইস খাৰুপেটীয়া আপনার বিখ্যাত কীভাবে জানে সবজির কারণে নয় খাৰুপেটীয়াখন আপনার বিখ্যাত সাৰৰ বাবে আমার তাতে সাৰ বনোৱা হয় আৰু ইয়াত সবজিত মাৰা হয় আৰু আমাৰ যোনবিলাক বুৰ্বক মানুহ তেখেতসকলে সেই সাৰবোৰ খাই আছে নিজে গমেই পোৱা নাই। যোনবিলাক আমাৰ গাঁৱত খেতিয়কসকলে খেতি কৰে তেখেতসকলে 2 টকা এটা বেছি কয় তেখেতসকল পায় নিকিনে এই মিয়া বেপাৰীতে পায় কমতে কিনে তেখেতসকলে গম পোৱা নাই আমাৰ দেহাটোৰ কাৰণে ক্ষতিকাৰক। গাইছ এতিয়া আপোনাৰ নিকিয়াৰ হেৰিটো অলপ বেলেগ নিকিয়া ধৰণটো আপোনালোকক দেখাম ডাইৰেক্ট সন্মুখৰ পৰাই আৰু গাইছ এতিয়া নিকিয়াৰ ষ্টাইলবিলাক চাওকচোন কেনেকুৱা ধৰণৰ নিকিয়া আছে আৰু গাইছ সিমেণ্ট গৰম ঠাণ্ডা তো খাই লওঁ আৰু গাইছ তেতিয়া আমি আহি পালোঁ আপোনাৰ এনে কি আছিলে আৰু আমি এখন ৰাস্তাৰ কাষত হোটেল পালোঁ ষ্টেণ্ডাৰ্ড হোটেল আমি এতিয়া অৰ্ডাৰ দিছোঁ হাঁহ আৰু ভাত খাওঁ পালোঁ হাঁহৰ মাংস হাঁহ নহয় কিন্তু হাঁহৰ মাংস খাওঁ আৰু গাইছ আমাৰ ভাতটো আহি গ'ল এতিয়া আমি মাংস বিচাৰিছোঁ এইটো মাংসটো নহয় এইটো ভাজি আৰু এইটো আপোনাৰ টেঙা আঞ্জা দালি এতিয়া মাংসটো আহিব নাই এই দাদা মাংস লৈ আহি পাইছে খাওঁ আহি কথা গাইছ হাঁহৰ মাংস চিম্পাঞ্জি আৰু গাইছ नमस्कार নমস্কাৰ দিছ দাদা ক'ৰ পৰা আহিছে আৰু গাইছ আমি গণেশ ভালোর কাৰণে বিস্কুট কিনে নিলোঁ কেমন বিস্কুট দিকা প্রথমে রাস্তাটা পার হলো
রাস্তাটা পার হলো আমি স্কুটি দিলা ওগুলা কখনো গাড়ি আৰু গাইছে হাতীৰ ডিম্পুদা আদালতে কালি গা দিছিল আমি ৰাস্তাৰে থাকোঁতে কিছুমান সৈনিকসকলৰ ট্ৰাকবোৰ দেখা পালোঁ সেইকাৰণে গাড়ীত থকা সৈনিকসকলক আমি মাত দিলোঁ আমি নহয় মই মাত দিলোঁ সেইটো গাড়ী চলাই আছে আৰু সেই সৈনিকসকলে আমাক মাত দিছে আপোনালোকক দেখাইছোঁ স্ক্ৰীণত আপোনালোকে চাই থাকক আৰু আগত কেইখনমান গাড়ী আছে সৈনিকসকলৰ মেডিকেল গাড়ীখনৰ আছে আপোনালোকক দেখাই আছোঁ বলক এই আগত আছে মই চেলিউট দিছোঁ আৰু মোৰ লগৰটো গাড়ী চলাই আছে তেখেতসকলক ধৰাৰ কাৰণে এইখন মেডিকেল গাড়ী হয় তেখেতসকলে মাত চাত ভালকৈ দিছে আৰু আগত আৰু এখন আছে সেইখন লাগ পোৱা নাপাওঁ চাওঁ বাৰু বলকচোন আৰু এইখন গাড়ী আমি এইফালে লগ পালোঁ বহুত জাম সেই গতিকে লগ পোৱা আমি এতিয়া এই আগত গুচি গ'ল গাড়ীখন আৰু ধূলা আমি বেলেগ চাইডেৰে যাব পাৰোঁ লগ পাওঁ নাপাওঁ এতিয়া আমি লগ পোৱা নাপাওঁ চাওঁ বলকচোন গাড়ীখন আমাৰ পিছফালে সেইবোৰ গাড়ী আহিছে এইকেইখনক লগ ধৰিছোঁ আমি এইকেইখনক লগ ধৰিব পাৰোঁ না চাওঁ বলকচোন আমি গাড়ীখন চাওঁ লগ ধৰিব পাৰোঁ না নোৱাৰোঁ মই চেষ্টা কৰি আছোঁ লগ ধৰাৰ কাৰণে গোটেইকেইখন গাড়ী যাই আছোঁ আৰু অলপমান আছে তেখেতসকলে তিনিখন লগ ধৰিছোঁ অলৰেডি আৰু এখন আছে আৰু এখন ফাইনেলি লগ পালোঁ দিয়ক গাইজ ভিডিঅ'টো আপোনালোকে কেনে পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম